Hi, hello, namaskar and welcome back to my YouTube channel. আজি আমি এটা মিনি ৰাইড কৰিবলৈ যাই আছো। হে আপোনালোকে চাই থাকক ভিডিওটো আৰম্ভৰ পৰা শেষলৈ। এয়া আমি আহি পালো সোবানচাৰ চক এইটো। এয়া আমি আহি পালো খেত্ৰী আৰ্ডিয়াৰ চক। এইটো খেত্ৰী আৰ্ডিয়াৰ চক। এইখন হ'ল আগত দলং। ৰাস্তা ঘাটবোৰ সিমান ঠিক নহয়। এয়া চাওক, এইখন স্কুলত তিনিটা বান্দৰ আছে। বেয়া কথা নকব, বেয়া কথা নাচাব, বেয়া কথা নুশুনিব। এয়া আমি আহি পালো ৰামদিয়া নামপাৰাৰ চক। এই চাইডে আমি ৰাইট চাইডে যাম। ৰাইট চাইডে গ'লে আমি হাজো পাম ডাইৰেক্ট। এয়া আমি আহি পালো ভৈথেলিৰ খোলা। ইয়াতে বহাগৰ মাহত হয় ভৈথেলি বুলি কয়। ডাঙৰ উৎসৱ বুলিও ক'ব পাৰি। বহাগত হয়। আপোনালোকে এইবাৰতো এনেই গ'ল কৰোণাৰ কাৰণে।
এইফালে লেফ্ট চাইডে গ'লে আমি হাজোৰ খেলপথাৰ এখন পাম। এইফালে ৰাইট চাইডে গ'লে আমি হাজো পাখা মেলাৰ চক পাম আৰু লেফ্ট চাইডে গ'লে আমি মাধৱ মন্দিৰ পাম হাজোৰ। এয়া আমি আহি পালোঁ হাজোৰ বিখ্যাত মাধৱ মন্দিৰ। এইফালে ৰাইট চাইডে গ'লে আমি পাম মাধৱ মন্দিৰৰ দুৱাৰখন। আৰু আমি যিহেতু এনে ফুৰিবলৈ আহিছোঁ, আজি আৰু মাধৱ মন্দিৰলৈ নাযাওঁ, আজি আমি এনেই অলপ ফুৰি আহোঁ গৈ। এয়া হাজো মাধৱ মন্দিৰৰ পুখুৰীটো ডাঙৰ, সৌটো চাওক, সৌটো মাধৱ মন্দিৰ। আপোনালোকে ইয়াত আহিব পাৰে। এতিয়া কৰোণাৰ ছিজনটো, এতিয়া চাগে নোৱাৰিব, কিন্তু পিছলৈ পৰিস্থিতি অলপ ভাল হ'লে আহিব পাৰিব। এয়া আপোনালোকক দেখুৱালোঁ মাধৱ মন্দিৰ। আমি আৰু আজি বেলেগ এনে ঠাইলৈ ফুৰিবলৈ নাযাওঁ, এনেই অলপমান আগলৈ যাম, তাৰ পৰা আৰু উভতি ঘৰলৈ যাম আৰু। এয়া আমি আহি পালোঁ নতুন বজাৰ বুলি কয়, মাছ বজাৰ বুলি কয়। ইয়াত আৰু আগলৈ নাযাওঁ। এয়া ইফালে গ'লে আমি নলবাৰী বৰপেটা তেনেকৈ পাম, এইফালে গ'লে গুৱাহাটী। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুন আহিলে ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ভিডিঅ'ৰ সৈতে দিল্লেন টাটা বাই বাই। ভাবি তোমাক নিজৰ